নমস্কাৰ বন্ধুসকল, অসম CSC গাইডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি অসমৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ আৰু অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে অৰুণোদয় 3.0ৰ বিষয়ে, আৰু ছ'চিয়েল মিডিয়াতো বহুতে কৈ আছে যে 3 আগষ্টৰ পৰা অৰুণোদয় 3.0ৰ কিস্তি আৰম্ভ হ'ব আৰু 3000 টকাকৈ লাভ কৰিব। এই খবৰটো কিমান সত্য, কোনে পাব আৰু নতুন তালিকাত নাম কেনেকৈ চাব, আৰু যদি আপোনাৰ নাম নাথাকে তেন্তে কি কৰিব, এই সকলো কথা আজিৰ এই ভিডিঅ'টোত অতি সহজ ভাষাত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধুসকল, অৰুণোদয় অসমৰ এখন জনকল্যাণমূলক আঁচনি। এই আঁচনিৰ উদ্দেশ্য হৈছে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক প্ৰতিমাহে আৰ্থিক সহায় আগবঢ়োৱা। চৰকাৰে অৰুণোদয় 3.0ৰ জৰিয়তে অধিক সংখ্যক উপভোক্তাক এই আঁচনিৰ আওতালৈ আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে যদিও যোৱা কেইমাহমান ধৰি কিনে এই আঁচনিৰ হিতাধিকাৰীসকলে টকাটো বেংকৰ একাউণ্টত পোৱা নাই। ঠিক আছে, তো এতিয়া সদ্যহতে আমাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়াৰ মতে যে 3 আগষ্টৰ পৰা অৰুণোদয় 3.0ৰ যি ধন বিতৰণ কাৰ্যসূচী হয় সেই কাৰ্যসূচীটো আকৌ আৰম্ভ কৰিব। ঠিক আছে, নতুন পৰ্যায়ত আৰম্ভ হোৱাৰ কথা তেওঁ ইয়াতে উল্লেখ কৰিলে। ঠিক আছে, আৰু ইয়াৰ ফলত নতুনকৈ নিৰ্বাচিত বহু উপভোক্তাই এই সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু এটা অতি গুৰুত্বপূৰ্ণ কথা হৈছে যে 3000 টকা সঁচাকৈ পাব জানো? ছ'চিয়েল মিডিয়া বা ইউটিউবৰ বিভিন্ন ভিডিঅ'ত 3000 টকাৰ কথা বহুলভাৱে প্ৰচাৰ কৰা হৈছে, কিন্তু আপোনালোকক মই স্পষ্ট কৰি দিওঁ যে 3000 টকা দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কোৱা নাই। ঠিক আছে, আৰু চৰকাৰী ঘোষণা ইয়াতে কোনো ওলোৱা নাই। কেৱল ছ'চিয়েল মিডিয়াৰ জৰিয়তেহে এই খবৰ নিশ্চিত বুলি কোৱা হৈছে। ঠিক আছে, তো চৰকাৰৰ আনুষ্ঠানিক ঘোষণাৰ জিলা প্ৰশাসনৰ বা সংশ্লিষ্ট বিভাগৰ তথ্যতে আপোনালোকে বিশ্বাস কৰক। ঠিক আছে, আৰু এটা গুৰুত্বপূৰ্ণ কথা ডক্টৰ শৰ্মাই জানিবলৈ দিয়ে যে যিসকলৰ নতুন তালিকাত নাম আছে বা চৰকাৰে অনুমোদন দিছে তেওঁলোকে সুবিধা লাভ কৰিব, কিন্তু তেওঁলোকৰ একাউণ্টৰ লগত DBTটো লিংক হৈ থাকিব লাগিব। ঠিক আছে, যদি DBT লিংক নাই তেনেহ'লে তেওঁলোকে অৰুণোদয় 3.0ৰ যিটো বেনিফিট হয় সেই বেনিফিটটো তেওঁলোকে নাপাব। আৰু DBT লিংক কেনেদৰে কৰে ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনোৱা আছে। ঠিক আছে, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই সেই ভিডিঅ'টোৰ লিংকটো দি দিম। সেই ভিডিঅ'টো চাই আপোনালোকে DBT লিংকটো নিজে মোবাইলৰ থ্ৰুদি কৰি ল'ব পাৰিব, বা নাইবা আপোনালোকৰ নিয়াৰেষ্ট CSC চেণ্টাৰত গৈ কিনে কৰিব পাৰিব। আৰু যদি আপোনালোকৰ কৰিবৰ কাৰণে বহুত বেছি অসুবিধা হয় তেনেহ'লে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি দিয়ক, মই DBT লিংক আমাৰ ফালৰ পৰা কৰি দিম। কিন্তু DBT লিংকটো মন কৰিব যে 1 আগষ্টৰ ভিতৰত কমপ্লিট কৰি লওক। ঠিক আছে, এতিয়াও বহুত সময় আছে। 1 আগষ্টৰ ভিতৰত আপোনালোকে DBT লিংক কমপ্লিট কৰক। যদি DBT লিংক নাথাকে তেনেহ'লে আপোনাৰ একাউণ্টত কোনো কাৰণতে পইচা নোসোমায়। ঠিক আছে, আৰু বন্ধুসকল এটা গুৰুত্বপূৰ্ণ কথা মই কৈ আছোঁ যে আজিকালি হোৱাটছআপ, ফেচবুক আৰু ইউটিউবত বিভিন্ন ধৰণৰ ভুৱা খবৰ ভাইৰেল হয়। ঠিক আছে, আজি ৰাতিয়ে 3000 টকা আহিব, এই লিংকত ক্লিক কৰিলে টকা পাব, এনেধৰণৰ সহজ মেছেজবিলাক আপোনালোকৰ হোৱাটছআপ বা ফেচবুকত আপোনালোকৰ আহি থাকে। ঠিক আছে, আৰু এই মেছেজবোৰ লৈ কিনে বহুতে মোক ফোন কৰে বা মেছেজ কৰি কিনে ইনফৰ্ম কৰে যে কিন্তু এনেধৰণৰ মেছেজ কোনো চৰকাৰী বিষয়াৰ ফালৰ পৰা আপোনালোকৰ একাউণ্টত নাহে, আপোনালোকৰ মোবাইলত নাহে। সেইবিলাক মেছেজত আপোনালোকে ক্লিক নকৰিব, আৰু কেতিয়াও বেংক একাউণ্টৰ OTP, ATM পিন ইত্যাদি কাৰো লগতে শ্বেয়াৰ নকৰিব। কাৰণ অৰুণোদয় 3.0ৰ যিটো প্ৰচেছ হয় সেই প্ৰচেছটো অকল সংশ্লিষ্ট যিখিনি বিষয়া হয়, যিখিনি পঞ্চায়ত হয়, পঞ্চায়তৰ পৰা আপোনালোকৰ ডাটাটো কালেক্ট কৰে। ঠিক আছে, হোৱাটছআপৰ যোগেদি বা ফেচবুকৰ যোগেদি এই ডাটাটো বিভাগে কালেকশ্যন নকৰে। ঠিক আছে, তো সেইটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। আৰু মোক যিসকলে ফোন কৰি বা মেছেজ কৰি সুধি আছিলে তেওঁলোকৰ কাৰণে মই এইটো তথ্য দিলোঁ যে কোনো কাৰণতে আপোনালোকে এইবিলাকত বিশ্বাস নকৰিব, কোনো লিংকত আপোনালোকে ক্লিক নকৰিব। ঠিক আছে, তো বন্ধুসকল, ভিডিঅ'টোত আজি আমি অৰুণোদয় 3.0 3 আগষ্টৰ নতুন পৰ্যায়ৰ 3000 টকাৰ বিষয়ে আপোনালোকক আলোচনা কৰিলোঁ। 3000 টকা মোৰ বোধেৰে আপোনালোকে নাপাব। 1500ৰ পৰা 3000 টকাৰ ভিতৰত দিব পইচাটো, আৰু 3 তাৰিখৰ দিনা আপোনালোকৰ একাউণ্টত সোমাব। 3 তাৰিখৰ দিনা একাউণ্টত নোসোমালেও 3 পৰা 6 তাৰিখলৈকে যিহেতু সময় আছে, তাৰ 6 তাৰিখৰ ভিতৰত আপোনালোকৰ একাউণ্টত পইচাটো আহিব। যদি আপোনালোকৰ ফাইনেল বেনিফিচিয়াৰী ড্ৰাফ্টখন আপোনালোকে চাব বিচাৰিছে তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰি দিব, মই আপোনালোকক সেই ড্ৰাফ্টখন আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ